হাই এভরিওয়ান গাইজ মোৰ অলৰেডি মোৰ ইউটিউব চেনেলটো মনিটাইজ হৈ গ'ল যেহেতু এই চেনেলটো মই জুবিন দাৰ কাৰণে খুলিছিলোঁ আৰু ইয়াৰ পৰা যিমান টকা মই উপাৰ্জন কৰিম মই আমাৰ অসমত যিমানখিনি দুখীয়া মানুহ আছে যোনটো কোণাৰ হ'ব পাৰে ঠিক আছে মই সকলোখিনি পইচা দুখীয়া মানুহক মই দি যাম বুলি প্ৰথম ষ্টাৰ্টিঙতে মই কৈছিলোঁ যেতিয়া মই চেনেলটো অ'পেন কৰিছিলোঁ জুবিন দাৰ ঢুকোৱাৰ পিছদিনাখনেই মই চেনেলটো অ'পেন কৰিছিলোঁ আৰু সেই চেনেলত ষ্টাৰ্টিং ভিডিঅ'তে মই কৈ দিছিলোঁ কি যে যিমানখিনি ইউটিউবৰ পৰা পইচা পাম মই দুখীয়া মানুহক দি যাম যেনেকুৱা জুবিন দাই মানুহক হেল্প কৰিছিলে ঠিক তেনেদৰে আমিও জুবিন দাৰ নিচিনা কাম কৰিব লাগে কাৰণ জুবিন দা বৰ্তমান অসমত নাই তো দুখীয়া মানুহবিলাকৰ কি হ'ব বুলি ঠিক তেনেদৰে মই এই চেনেলটো অ'পেন কৰিছিলোঁ আৰু আজি ফাইনেলি মোৰ গাইজ এই চেনেলটো মোৰ মনিটাইজ হৈ গ'ল ইয়াৰ পৰা অহা মাহৰ পৰা যিমান পে'মেণ্ট পাম মই সকলোখিনি পইচাই দুখীয়া মানুহক দি যাম আৰু আপোনালোকক দেখাই কিনে যাম যদি গাইজ আপোনালোকে মোৰ ভিডিঅ'টো যদি ছাবস্ক্ৰাইব কৰা নাই বা ফ'ল' কৰা নাই যদি মোক তেনেহ'লে প্লিজ ফ'ল' কৰি দিব আৰু মোক আপোনালোকৰ মৰম আৰু ছাপোৰ্ট মোক বহুত দৰকাৰ আছে কাৰণ যি কাম কৰিব ওলাইছোঁ মই চাগে আপোনালোকক ভালো লাগিব পাৰে যদি ভাল লাগে তেনেহ'লে এটা কমেণ্ট কৰি জনাই দিব জয় জুবিন দা।